নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আমাৰ যাত্ৰাৰ অন্তিম ভিডিঅ' এইটো। আপোনালোক সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব। এইটো হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ আৰু ইয়াৰে অকণমান পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। ভিতৰৰ পৰা ভিডিঅ' কৰা নহ'ল, সেইবাবে অকণমান বাহিৰৰ পৰাই ক্লিপ ৰাখি থৈ দিলোঁ। ইয়াতে বেছি সময় থকা নহ'ল, সেইবাবে আমি ওলাই আহিলোঁ আৰু এয়া ধুনীয়াকৈ গাড়ীত বহি ল'লোঁ। এতিয়া আমি ঘৰলৈ বুলি কৈ আছোঁ আৰু মাজ ৰাস্তাতে আমি কি দেখিলোঁ চাই লওকচোন আপোনালোকে। এইখন এৰোপ্লেনখন নিশ্চয় চিনি পাইছে। ইয়াতে ভিতৰত ৰেষ্টুৰেণ্ট বনাই আছে। আমি ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণ তাত যাব নিদিলে। আৰু এয়া কাজিৰঙা সোমালোঁ আৰু এইটো হৈছে দাদা। ভাগৰ লাগিছে, বহুত কষ্ট হৈছে আৰু তথাপিও এয়া হৈছে কমল দাদা। অকণমান লাজ কৰে ভিডিঅ' তোলাব। আৰু এইটো গেটটো দেখিছে নহয়, এইটো গেটেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সোমাই যায় আৰু যাব পোৱা হ'লে সঁচাকৈ ভাল লাগিলেহেঁতেন। আৰু এয়া দেখিছে নহয়, ভিডিঅ' বনোৱাৰ কাৰণে ধুনীয়াকৈ দাদাৰ লগত আগত বহি লৈছোঁ। একদম নিজৰ দাদাৰ দৰেই লৈ গৈছে আমাক। আৰু সকলোৱে জানে হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ কথা। আমি ধুনীয়াকৈ তাত অকণমান ৰখি ধূপ জ্বলাই আমি সেৱা এটা লৈ আহিলোঁ। এয়া দেখিছে নহয়, আমাৰ ভিডিঅ' কেইটা ধুনীয়াকৈ টিভিত এনেকৈ আমাৰ গাড়ীখনতে লগাই দিছে। মানুহবিলাকেও বৰিং নহয়, আমাৰ ভিডিঅ' চাই চাই গৈ আছে ধুনীয়াকৈ। ইমান ভাল লাগিছে, কিদৰে বুজাওঁ মই মানে প্ৰকাশ কৰিব পৰা নাই। দাদাই ধুনীয়াকৈ টিভিত লগাই দিছে আৰু আমি সকলোৱে ভিডিঅ'বোৰ চাই কিনে গৈ আছোঁ। মাজবাটত ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। খাই লৈ আমাৰ আকৌ যাত্ৰা আৰম্ভ হ'ল আৰু ঘৰ পাবৰ সময়ত সকলোৱে বিহু ডেন্স কৰিলোঁ। এয়া আমাৰ সৰু মানুহত ধুনীয়াকৈ নাচিছে, বাগিছে, আহিছে। বহুত ভাল লাগিলে। মুখৰ অৱস্থা নোহোৱা হৈ গৈছে, টোপনি মাৰি মাৰি আহিছোঁ গাড়ীত। আমি ঘৰ আহি পাই গ'লোঁ আৰু মনটোত কিবা এটা বেয়াও লাগিছে সকলোকে এৰি আহিয়ে। আৰু এতিয়া আমি মামাহঁতৰ ঘৰত আছোঁ আৰু কালিপুৱাই আমি ঘৰলৈ যাম। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। আৰু স্পেচিয়েলি থেংকছ দাদাকেইজনলৈ, বহুত ধুনীয়াকৈ আমাক লৈ আহিলে আৰু কেতিয়াবা লগ পাম। আজিলৈ বাই বাই।